তোমালোকক এটা মই হাতৰ সুধিম মানে এজন ল'ৰাই মানে কেমেৰাত লৈ দিয়া এজন ল'ৰাই মানে জেওৱা ভাগি পিনি গাইছ বেক টু মাই ইউটিউব চেনেল 7 আপ ডিম্পুল ব্লগ আৰু মই ডিম্পুল আৰু আপোনালোকে চাই আছে 7 আপ ডিম্পুল ব্লগ আৰু আজি মানে মেইন টপিকটো হৈছে ভিডিঅ' বনোৱা আজি মানে মই আমাৰ গাঁওখনত মানে মই কি কৰি ফুৰোঁ মানে কি নকৰোঁ ভিডিঅ' সকলোবোৰ দেখা যাম একদম ভিডিঅ'টো একদম কণ্টিনিউ চাই থাকিবা অলপো স্কিপ নকৰাকৈ আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ ব'লা মোৰ আজি এনেকুৱা খাতৰা মানে এনেকুৱা হেভি এটা বস্তু আছে যিটো দেখিলে আপোনালোকে একদম মানে একদম বেহুচ হৈ যাব আৰু মোৰ লগৰকেইটাও নাজানে কি বস্তু তহঁতি জানো এই পোৱালি যাওঁ না তই জানো নি ইও নাজানে মানে এনেকুৱা হেভি বস্তু এটা আছে মোৰ মানে তোৰ বস্তু দেখুৱাও নে নেদেখুৱাও নে দেখুৱাই দিওঁ নি বাৰু দেখুৱাও নি দেখুৱাই দিম বুলি ভাবিছোঁ যদি কিবা এটা হৈ যায় বাই চান্স বস্তুটো চাই নি এতিয়া মোৰ কিন্তু ৰিস্ক নাই আকৌ কিন্তু ময়ো ৰিস্ক নলওঁ নলয় খোৱা বস্তুৱে কিন্তু বহুত খাটিয়া মানে যিটো দেখিলে আপোনালোকেও লোভ লাগি যাব বস্তুটো চাবা নেকি চাই ল'বা ন বস্তুটো মানে এইটো কোন শিখৰ ল'বা কমেণ্ট এটা কৰি দিবা আৰু তহঁতি শিখৰ খাবি জানো ভাত এই কেল দিম আৰু শিখৰ কেল দিম শিখৰ নিদিওঁ মই অকলে খাম এইকেইটা চিৰিয়ে শিখৰ মানে শিখৰ লোভিয়া মানে পকাই আহি আছে এইকেইটা শিখৰ নাপাওঁ মই তোমালোকক এটা সাঁথৰ দিম এতিয়া মানে সাঁথৰটো হৈছে কি তলাৰ চাবি নাই যদি মানে পাৰা ন তোমালোক কমেণ্ট এটা লগে কৰি দিবা সাঁথৰটো হৈছে কি তলাৰ চাবি নাই যদি পাৰা মানে তলত কমেণ্টটো কৰি দিবা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে বেল তলাৰ চাবি নাই গম পালা হেৰি আগৰ সাঁথৰটো চাগে বহুতে জানে চাগে ন ইমান হেৰি সাঁথৰ নহয় ন চ' আৰু আন এটা সাঁথৰ লৈ আহিছোঁ তোমালোকৰ মাজলৈ চ' সাঁথৰটো হৈছে এনেকুৱা কি বস্তু আছে মানে দুখীয়া মানুহৰ ওচৰতে থাকে ধনী মানুহৰ ওচৰত নাথাকে মানে ত' জানিলে তলত কমেণ্ট বক্সত কমেণ্ট এটা কৰি দিবা এইটো সাঁথৰ শুদ্ধ উত্তৰটো হৈছে অভাৱ যিটো দুখীয়া মানুহৰ লগতে থাকে মানে ধনী মানুহৰ লগত নাথাকে তোমালোকক মই এতিয়ালৈকে মানে দুটা সাঁথৰ সুধিলোঁ তিনিটা সুধিম বুলি ভাবিছিলোঁ আৰু এটা আছে এইটো সাঁথৰ শুনিবলৈ হেৰি হোৱা মানে এনেকুৱা কি কাম আছে যিটো কাম ল'ৰা আৰু ছোৱালীয়ে কাপোৰ খুলি কৰে বেলেগ বুলি নাভাবিবা আকৌ এইটো সাঁথৰে হয় মানে বেলেগটো নাভাবিবা এই সাঁথৰটো মানে শুদ্ধ উত্তৰটো হৈছে গা ধোৱা যিটো কাম মানে ল'ৰা কাপোৰ খুলিয়ে মানে গা ধুওঁতে ধুৱে তো ছোৱালীও একে ছেইম এই সাঁথৰটো মানে অলপো মই বেয়া ভাবি কোৱা নাই ত' তোমালোকেও বেলেগটো নাভাবিবা সাঁথৰকেইটা শুনি কেনেকুৱা পালে তোমালোক কমেণ্ট এটা কৰি দিবা আৰু এতিয়া ভাই ক'ত যাবি ভাই ক'ত যাবি ব্ৰেইনটো বেয়া নি টাচকৈ দিম দি মানে এইফালে আহিলে মই এই নদীৰ কিনাৰৰ চাইডে নহাকৈ থাকিবই নোৱাৰোঁ তোৰ সেইকাৰণে এবাৰ নহয় এবাৰ মই আহিবই লাগে মানে তোৰ সেইকাৰণে এইফালে আহোঁগৈ আৰু আমি এবাৰ আহিলোঁ এইটো চাইডে আহিলেই হৈ গ'ল মানে এইফালে মানে নহাকৈ থাকিব নোৱাৰোঁ মানে আমি লগৰখিনি আহিলে আগৰ যিটো ভিডিঅ' দেখিছিলা ন বগৰীজোপা আছিলে যে তালৈ গৈ আছোঁ আমি এতিয়া বহুত ভাল লাগে ন ত' নেদেখাই থাকিব ন গাইছ এই জেগাডোখৰত মানে থকা একদম মজাই বেলেগ মানে এই ওপৰত বগৰী গছজোপা সদায় চাগে তোমালোকক মই বগৰী গছজোপা দেখা ন ওপৰত আছে বগৰী গছজোপা আৰু এইকেইটা বগৰী বিচাৰিছে এতিয়া কিন্তু বগৰী নাই ওপৰত এতিয়া কি কৰিম মানে তো গাইছ তোমালোকক মই এতিয়া শিখৰ কেনেকৈ মিলাই মানে সেই ট্ৰিক্সটো তোমালোকক শিকাম চ' কোনে নাজানা মানে শিখৰ কোনে নোখোৱা সেইবিলাকে দেখিবা মানে কেনেকৈ শিখৰটো মিলাই মানে কেনেকৈ খায় মানে দেই বেলেগটো নাভাবিবা আৰু মই এনেই ফানিকৈ বনাইছোঁ মানে ভিডিঅ'টো মিলাই অলপ মিলাই দিলোঁ চ' এনেকৈ জোকাই লোৱা তো গাইছ এইজনে আৰু শিখৰ দি দেই মই খাম এতিয়া তই খাবি জানো এই মাথা গছৰ ওপৰত উঠি আছ তই খাবি জানো তো গাইছ শিখৰ দি অকলে খাম বুলি ভাবিছিলোঁ কিন্তু এইকেইটাক লৈ আহিলোঁ যে লগত তো গাইছ আজি ৰাতিপুৱা কথা মই যেতিয়া মানে ৰাস্তালৈ ওলাই আহিছিলোঁ নহয় ৰাতিপুৱা টাইমত তো ইফালৰ পৰা মানে ছোৱালীজনী আহিলে খোজকাঢ়ি মোক ক'লে হাই বোলে মই ক'লো মই হেল্ল' ওলাই ভাই মোলা মইনো কি ক'লোঁ হেল্ল' বুলি ক'লোঁ তাৰপিছত হয়নি ক'লে নহয় তোমাৰ গাৰ্লফ্ৰেণ্ড আছে নাই বুলি মই ক'লো মোৰ গাৰ্লফ্ৰেণ্ড নাই কি সুধিলা তাৰপিছত মোৰ বোলে বয়ফ্ৰেণ্ড নাই বোলে পঠিয়াব পাৰা বোলে মই কৈছোঁ অ'কে হ'ব বুলি ক'লোঁ মোৰ যিহেতু গাৰ্লফ্ৰেণ্ড নাই মই অ'কে বুলিয়ে ক'ম ন তাৰপৰা
তাৰপৰা ক'লে অলপ ফুৰি আহোঁগৈ ব'লা নদী চাইডে বোলে এইফালে মানে তাৰপৰা আহিলোঁ আৰু নদী চাইডে তাৰপৰা ছোৱালীজনীয়ে অকণমান হাঁহি দিলে নহয় হাঁহিটোতে কি হ'ল গম পোৱা নাই তোমালোকে হাঁহিটোতে মানে দাঁতখিনি বোলে দাঁতখিনি মানে এডোখৰ নাই বোলে তলটো এডোখৰ নাই কেলা মই বোলো কিন্তু গাৰ্লফ্ৰেণ্ড পালোঁ আহি তাৰপৰা পেছতে গম পাইছোঁ এনে বোলে দাঁতকেইটা নাই বোলে লগতো সুধিলোঁ দাঁত তলৰকেইটা নাই নহয় বোলে দাঁত বোলে দাঁতকেইটাই বোলে পুকুচ মাৰি দিয়ে বোলে ছোৱালীজনীয়ে সেইটো মানে মই পাছতে গম পাইছোঁ সেইটো যে সপোন আছিলে ভাই বুজিছা চিকনি বান্ধি একেবাৰে শিখৰ দীঘৰবিলাক কেলৈ খাওঁ মই যে নাখাঙেই এই চোৱা কেলৈ খাওঁ এই শিখৰ পেলাই দিলি যে শিখৰ কেলৈ খাওঁ তই শিখৰ কেলৈ খাওঁ শিখৰ খাবি নাই বহুত বেয়া বস্তু মইতো নাখাঙেই দাম দিম আকৌ তোমালোকৰ শিখৰটো নাখাবা একদম বেয়া বস্তু আকৌ মইতো নাখাঙেই মই যে শিখৰ দেখিলে আগৰ পৰাই মই পলাওঁ মানে দিয়া এই মাথা কাম লোকৰ যোৱা কেলৈ ভাঙিছ হে ঠাণ্ডা লাগিছে নেকি তই লোকৰ যোৱা ভাঙি তই জুই জ্বলাইছ যে কৈ দিম তোৰ কথা কৈ দিম লোকৰ জেৱা ভাঙি তই জুই জ্বলাব লাগিছ ডাইৰেক্ট কৈ দিম মই তোৰ কথা তই ইমান ধুনীয়া এটা পৰিৱেশ তই নষ্ট কৰি দিছ তই নষ্ট কৰি দিছ এইবোৰ চাওক গাছ আপোনালোকে দেখিব পাইছে গোটেই লোকৰ জেৱা গোটেই ভাঙি পিনি গোটেই আমাৰ হাতত এতিয়া আহি পৰিছে মানে এজন ল'ৰাই মানে কেমেৰাটো হেৰি দিয়া এজন ল'ৰাই মানে জেৱা ভাঙি পিনি এইফালে দিয়া এজন ল'ৰা মানে জেৱা ভাঙি তাৰ পৰা মানে এই জুই জ্বলাইছে জুই ৰখাই দিয়া একদম বিগ ব্ৰেকিং নিউজ আহি পৰিছে মানে এতিয়া লোকৰ জেৱা মানে ভাঙি পিনি একদম মানে জুই জ্বলাই আছে ইয়াত ল'ৰাটো ওচৰবা দেখুৱা ওচৰবা নমস্কাৰ মানে এইজন এতিয়া আমাৰ হাতত এতিয়া বিগ ব্ৰেকিং নিউজ আহি পৰিছে মানে এই ল'ৰাজনে মানে এতিয়া জেৱা ভাঙি পিনি লোকৰ জেৱা ভাঙি পিনি ইয়াত জুই আজিলৈ ইমানেই আছিলে ভিডিঅ' যদি অলপো যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আৰু এতিয়া ৰ'দটো ধুনীয়াকৈ ওলাই আহিলে ৰ'দটো চ' লগৰকেইটা অকণমান এইফালে গৈছে মই মানে গাঁৱত মানে আজৰি টাইমত মানে মই প্ৰায়ভাগ ইয়াতে থাকোঁ মই ভিডিঅ'টো বনাওঁতে কৈছিলোঁ মই কি কৰি থাকোঁ মানে মই আজি চব দেখুৱাম বুলি চ' এই টাইমত আমি প্ৰায়ভাগ মানে টাইম ইয়াতে থাকোঁ অকল স্কুল যোৱা টাইমতে আমি ঘৰত থাকোঁ মানে বা ইমানে আৰু যদি ভাল পালে ভিডিঅ' চাই প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ বাই বাই অন্য এটা ভিডিঅ'ত আকৌ লগ পাম